নমস্কাৰ গুড মৰ্নিং অসমলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰাণা আৰম্ভণিতে জনাওঁ যে আজি বহু অপেক্ষাৰ অন্ত পেলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিলে আৰু ঘোষণাৰ পিছতে সকলো শিক্ষানুষ্ঠান লগতে শিক্ষাৰ্থীসকলৰ মনত আনন্দৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আমি বৰ্তমান আপোনালোকক দেখুৱাব ওলাইছোঁ অসমৰ ভিতৰত প্ৰথম 3টা স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক আমি পোনে পোনে কৈছোঁ বাক্সা জিলাৰ প্ৰথম স্থানপ্ৰাপ্ত নীলম দাসৰ ওচৰলৈ আৰু আমাৰ মাজত সাংবাদিক আছে কলিতা সাংবাদিক হয় কলিতা আমি আপোনাক প্ৰথম স্থানপ্ৰাপ্ত নীলম দাসৰ মনোভাৱ জনাবলৈ অনুৰোধ জনাইছোঁ হয় ৰাণা আমি আপোনালোকক তথা অসমবাসীক জনাওঁ যে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আৰু অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা নীলম দাসৰ ঘৰত বৰ্তমান মই উপস্থিত আছোঁ আমি নীলম দাসৰ পোনপটীয়াকৈ যাব বিচাৰিছোঁ এয়া নীলম জ্যোতি দাসৰ ঘৰ হয় আমি পোনপটীয়াকৈ দেখাব ওলাইছোঁ নীলম জ্যোতি দাসক হয় আমি ইয়াৰ নীলম দাসৰ ঘৰত বৰ্তমান উপস্থিত আছোঁ আৰু কেমেৰামেন পিংকু দাসক মই নীলম দাসৰ ঘৰখন দেখাবলৈ অনুৰোধ জনাইছোঁ যে ইয়াৰ নীলম দাস আহি আছে আমি পোনপটীয়াকৈ নীলম দাসৰ পৰা আমি কথা কিছুমান জানিব বিচাৰিছোঁ নীলম দাস হয় আজি তুমি এটা ইমান সুন্দৰ ৰিজাল্ট কৰিছা গাঁওখনৰ লগতে এই অঞ্চলটোৰ এটা গৌৰৱ কৰি আনিছা এই ক্ষেত্ৰত তুমি কাক কৃতজ্ঞতা জনাব বিচাৰিছা এই ক্ষেত্ৰত মোৰ মা দেউতা শিক্ষক শিক্ষয়িত্ৰী মোৰ খুৰা আৰু লগতে মোৰ গাৰ্লফ্ৰেণ্ডেও বহুত অনুপ্ৰেৰণা যোগাইছিল হয় তুমি দিনত কিমান টাইম পঢ়িছিলা আৰু উঠি অহা প্ৰজন্মক এই বিষয়ে তুমি কি ক'ব বিচাৰিছা হয় মই বেছি পঢ়া নাছিলোঁ যিখিনি পঢ়িছিলোঁ মনোযোগ দি পঢ়িছিলোঁ আৰু দিনত মই 22-23 ঘণ্টা পঢ়িছিলোঁ আৰু মই হাগিব গ'লেও কিতাপখন লগতে লৈ যাই আছিলোঁ হয় ইমান 22-23 ঘণ্টা পঢ়িও ইমান এটা সুন্দৰ ৰিজাল্ট কৰি আনিছে আৰু এটি গুৰুত্বপূৰ্ণ কথা যে অসমত চৰাই এটা ওপৰেদি উঠি গ'লেও কাৰেণ্টটো গুচি যায় এই ক্ষেত্ৰত তুমি কেতিয়াবা পঢ়া টাইমত প্ৰব্লেম হৈছিল নেকি হয় এইটো এটা ক'বলগীয়া কথা এদিনাখন মই পঢ়ি থাকোঁতে হঠাৎ আমাৰ কাৰেণ্টটো গুচি গ'ল সেইদিনাখন আমাৰ ইনভাৰ্টাৰটো বেয়া হৈ আছিল হঠাতে মোৰ মনত এটা কথা খেলালে মই অকণো পলম নকৰি মই বাৰীলৈ দৌৰি গ'লোঁ আৰু কেইটামান জোনাকী পৰুৱা ধৰি আনি বটলত ভৰাই তাৰ ঘৰতে পঢ়িছিলোঁ কলিতা ইমান এটি সুন্দৰ মুহূৰ্তত প্ৰথম স্থানপ্ৰাপ্ত নীলম দাসৰ তেখেতৰ পিতৃ মাতৃক এতিয়াও আমি কেমেৰা সন্মুখত দেখিবলৈ পোৱা নাই তাৰ বিষয়ে আপুনি কি ক'ব হয় আজি ইমান উখল মাখল দিনত আজি তোমাৰ পিতৃ মাতৃক আমি কেমেৰা সন্মুখত বৰ্তমানলৈ দেখা পোৱা নাই এই ক্ষেত্ৰত তুমি কি ক'বা হয় আমাৰ মা দেউতাই বৰ্তমান মোৰ আনন্দতে গোটেই অঞ্চলটোতে গল্লা বিলাই আছে হয় ৰাণা এটি বহুত গুৰুত্বপূৰ্ণ কথা যে তেওঁৰ মুখৰ পৰা আমি জানিব পাৰিছোঁ যে এতিয়া তেওঁৰ পিতৃ মাতৃৰ উল্লাসতে বৰ্তমান গোটেই গাঁওখনতে গল্লাবিলাক ব্যস্ত হৈ আছে আৰু হয় কলিতা এইখিনিত আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আমি যাব বিচাৰিছোঁ অসমৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপ্ত পিংকি দাসৰ ওচৰলৈ আৰু তেওঁৰ ওচৰত আমাৰ সাংবাদিক আছে নিজু দাস আৰু তেওঁৰ মনৰ ভাৱ দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ হয় ৰাণা বৰ্তমান আমি আহি উপস্থিত হৈছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থানপ্ৰাপ্ত পিংকি দাসৰ ঘৰত আৰু পিংকি দাসৰ ঘৰত আমি উপলব্ধি কৰিছোঁ তেখেতসকলৰ ঘৰৰ অৱস্থা আৰ্থিকভাৱে কিছু দুৰ্বল আৰু আমি বৰ্তমান তেখেতসকলৰ মনোভাৱ জানিবলৈ আমি আগবাঢ়িছোঁ আহক ৰাণা বৰ্তমান আমি আহি একেবাৰে উপস্থিত হৈছোঁ পিংকি দাসৰ ওচৰত আৰু পিংকি দাস আপোনালোকে দেখিবলৈ পাইছে আমাৰ লগতে পিংকি দাস উপস্থিত আছে তেখেতৰ লগত আমি কিছু পৰিমাণে কথা পাতিবলৈ আমি ইচ্ছা কৰিম আপুনি আজি ইমান এটা ভাল ৰিজাল্ট কৰিলে তাৰ বাবে কাক কৃতজ্ঞতা দিবলৈ ইচ্ছা কৰিব নমস্কাৰ প্ৰথমতে মই মোৰ মা দেউতাক আজি বহুত মোৰ মনত পৰিছে লগতে মোৰ শিক্ষাগুৰুসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ মা দেউতা নাই কিন্তু মই ক'ব বিচাৰিছোঁ যে তেওঁলোক য'তেই আছে আজি বহুত সুখী হৈছে চাগে তেওঁলোকৰ আত্মাই শান্তি পাওক মই সৰুৰে পৰা বহুত কষ্টৰে ডাঙৰ দীঘল হৈছোঁ মোৰ দাদা আৰু মোৰ ঘৰত দাদাৰ বাদে মোৰ কোনো নাই দাদাই দোকান দি মোক পঢ়াই আছে আৰু মই যিখিনি সময় পাওঁ সেইখিনি পঢ়া শুনাৰ লগতে খেলা ধূলা কৰোঁ আৰু যিখিনি ফ্ৰী টাইম পাওঁ সেইখিনিত মই দাদাৰ লগত সহায় কৰোঁ দাদাক দোকানত মই যিখিনি পাৰোঁ সেইখিনি সহায় কৰোঁ এইখিনিয়ে আৰু ৰাণা আপোনালোকে কিছু পৰিমাণে গম পালে তেখেতসকলৰ ঘৰৰ আৰ্থিক অৱস্থা কিছু বেয়া আৰু আমি তাইৰ লগত কিছু বাৰ্তালাপ কৰিবলৈ আৰু চেষ্টা কৰিম আমি দেখিবলৈ পোৱা মতে তোমালোকৰ ঘৰৰ অৱস্থা কিছু বেয়া তাৰ কাৰণে কিবা প্ৰব্লেম হৈছিল নেকি পঢ়া টাইমত হয় হৈছিল মই বিচনাত পঢ়িছিলোঁ যিমানখিনি টাইম পাওঁ বিচনাতে পঢ়িছিলোঁ তথাপিও বিচনাত পঢ়িবলৈ অলপ কষ্ট হয় তথাপিও আৰু সেইখিনি মই এডজাষ্ট কৰি লৈছিলোঁ সেইখিনি আৰু এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি মানে তুমি এতিয়া ইমান ধুনীয়া এটা ৰিজাল্ট কৰি পাছ কৰিলা তাৰপিছত তোমাৰ পৰিকল্পনা কি মানে ডাঙৰ হৈ তুমি কি কৰিম বুলি ভাবিছা মোৰ এটা ইচ্ছা যে মই পঢ়ি শুনি ভাল ডক্তৰ হৈ এইখন গাঁৱত মই চিকিৎসা কৰিব পাৰোঁ যিবিলাক আমাৰ দৰে সৰু সৰু শ্ৰেণীৰ লোক আছে তেওঁলোকক যাতে মই বিনা পইচাত কিছুমান বেমাৰৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ সেইখিনিয়ে মোৰ ইচ্ছা আৰু ভগৱানে যেন মোক সেইখিনি কৰিবলৈ আগ্ৰহ দিয়ে আৰু শক্তি দিয়ে
হয় ৰাণা, আপোনালোকে নিশ্চয় গমে পালে তাই আজি এই উৎফুল্লিত হোৱাৰ দিনত কিছু আৱেগিক হৈ পৰিছে। আৱেগিক হোৱাৰ কাৰণটো আপোনালোকে নিশ্চয় গমে পাইছে। তাইৰ একমাত্ৰ যিটো ককায়েক আজি উৎফুল্লিত হোৱাৰ দিনত ঘৰত থাকিব লাগিছিল, সেই ককায়েকজন আজি ঘৰত থাকিব পৰা নাই। কাৰণ তেখেতৰ একমাত্ৰ জীৱিকা পথ সেই পাণ দোকানখন, আৰু পাণ দোকানখনতে তেওঁ বৰ্তমান ইনকামৰ কাৰণে লাগি আছে। আৰু তাই আৱেগিক হোৱাৰ কাৰণে তাইক আমি বেছি প্ৰশ্ন সুধিব নোৱাৰিলোঁ, কাৰণ আপোনালোকে নিশ্চয় গমে পাইছে। এতিয়া কেমেৰামেন পিংকু দাসৰ সৈতে মই নিজু দাস, আকাশ বৰ্মন টিভি। ধন্যবাদ। এইখিনিতে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া সময় হৈছে এটি সুন্দৰ বাণিজ্যিক বিৰতি। কি হৈছে পাবৰিলা? ৰাছেৰে ৰাস্তাৰে নহয়, হাৰপিক লওক, সুস্থ থাকক। টেং টেং। কি উল্টা চদা অলপ দিয়া এটা খাবি? অঁ আচ্ছা, তই আহিছা ভালে হৈছিল। এটা মোক হেল্প কৰি দিয়ে। কি হেল্প? মানে আকাশ চুবৰ মন আছে, তাৰ কিবা ধুনীয়া ধুনীয়া ভিডিঅ' দি আছে, মই ছাবস্ক্ৰাইব কৰিব পৰা নাই। সেইটো মোক শিকাই দিয়াচোন। তই ছাবস্ক্ৰাইব কৰিব কোন আছে না মোবাইলত দি এনেকৈ ওলাই ল'বি। তাৰপিছত ইয়াতে চাৰ্চ কৰি দিবি, আকাশ চুবৰ মন আহি আছে, আকাশ চুবৰ মনত ক্লিক কৰি দিবি। তাৰপিছত ইয়াতে ছাবস্ক্ৰাইব বটনটো আছে, ছাবস্ক্ৰাইবত ক্লিক কৰি দিবি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। আৰু এইবাৰ আমি যাব বিচাৰিছোঁ অসমৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত পাপৰি দাসৰ ওচৰলৈ। আৰু তাত আমাৰ সাংবাদিক আছে নিকুমণি দাস, আৰু তাত তেওঁৰ মনৰ ভাৱ দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। হয় নিকু, তাত কেনেকুৱা ইতিমধ্যে পৰিৱেশৰ সৃষ্টি হৈছে সেই বিষয়ে আমাক জনাবলৈ অনুৰোধ জনাইছোঁ। হয় ৰাণা, হয়। আমি উপস্থিত হৈছোঁ পাপৰি দাসৰ ঘৰত, আৰু ৰাতিপুৱাৰ পৰা তেওঁলোকৰ ঘৰত এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। আমি পাপৰি দাসৰ সৈতে আমি কথা পাতিব যত্ন কৰিম। হয় পাপৰি, আজি তুমি অসমৰ ভিতৰত 3 নম্বৰ স্থান লাভ কৰিছা। তোমাৰ আজি মনৰ অনুভৱ কেনেকুৱা? হয়, মই আজি খুবেই আনন্দিত, কাৰণ মই এটা এনেকুৱা পজিশ্যন পাইছোঁ যিটো মই আশাও কৰা নাছিলোঁ। আৰু মই মোৰ আনন্দিত সফলতাৰ আঁৰত মোৰ আছে মোৰ ছাৰ বাইদেউ আৰু মোৰ মা দেউতা। তেওঁলোকক মই অতিকৈ কৃতজ্ঞতা জনাব বিচাৰিছোঁ। তেওঁলোকৰ অবিহনে মই আজি এই ৰিজাল্ট কৰিব নোৱাৰিলোহেঁতেন। হয়, তুমি দিনত কিমান টাইম পঢ়িছিলা, আৰু তুমি আমাৰ দৰ্শকসকলক এই বিষয়ে তুমি কি ক'ব বিচৰা? হয়, মই দিনত যদিও খুব বেছি পঢ়া নাছিলোঁ, মই 7-8 ঘণ্টামান দিনত পঢ়া শুনা কৰিছিলোঁ। আৰু ইয়াত মোক যথেষ্ট সহায় কৰিছে মোৰ মায়ে। তুমি ইমান এটা ভাল ৰিজাল্ট কৰিলা, তুমি ভৱিষ্যত কি হ'ব বিচৰা? মোৰ সৰুৰে পৰা এটা সপোন আছে, মই ল'ৱাৰ হ'ব বিচাৰোঁ। ল' পঢ়ি যাতে মই উন্নতি কৰিব পাৰোঁ, তাৰে মোৰ এটা সপোন সৰুৰ পৰাই মই পঢ়ি লৈছোঁ। আৰু মই বৰ্তমান উঠি অহা নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে পঢ়া শুনাত মই যদিও ইমান এটা ভাল নাছিলোঁ, তথাপিও মই ইমান এটা এনেকুৱা পজিশ্যন পাইছোঁ। জোনাগৰ পোহৰতে পঢ়িছিলোঁ। সকলোৱে যাতে ভালদৰে পঢ়া শুনা কৰি উন্নতি কৰে জীৱনত। হয় ৰাণা, আমি এটা খুব ভাল কথা জানিব পাৰিছোঁ। আমি কেমেৰা পাৰ্চন ডিম্পল দাসৰ সৈতে, আৰু মই নিকু। হয় নিকু, আপোনাক এইখিনিতে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে সমূহ শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই ৰাণাই এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।